নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইটো যোৱা শনিবাৰৰে ভিডিঅ' হয়। ল'ৰাক মই স্কুললৈ থ'বলৈ গৈছিলোঁ, যিহেতু তাক নতুনকৈ স্কুলত এডমিশ্যন দিছোঁ। কেইদিনমান থ'বলৈ যাব লগা হৈছে, যিহেতু আজি শনিবাৰ মোৰ বন্ধ আছে আৰু বন্ধ থকাৰ বাবে আজি ময়ো গ'লোঁ আৰু তাতে আকৌ দেউতাক নাছিলে ঘৰতে, গতিকে তাক ময়ে লৈ গ'লোঁ। তাৰপিছত স্কুলৰ পিছত শনিবাৰ কাৰণে 11টা বজাতে স্কুল ছুটি হ'ল আৰু তাৰ অলপ অসুখ হৈ আছিলে কাৰণে মই ডাক্তৰৰ তালৈ লৈ গ'লোঁ। তাৰপিছত আকৌ ডাক্তৰৰ পৰা আকৌ মই তাক বিশাললৈ লৈ গ'লোঁ, তাক যিহেতু এটা খেলনা দিয়াৰ কথা আছিলে। বিশালত যাই থাকোঁতে আকৌ বহুত ভিৰ আছিলে, যিহেতু সিদিনাখন হনুমান জয়ন্তী আছিলে। তাৰপিছত তথাপিও আমি অলপ ভিৰ হ'লেও গৈ শেষত বিশাল পালোঁ, যদিও তাতো বহুত ভিৰ আছিল, যিহেতু বিহুৰ বজাৰ কৰিবলৈ মানুহবোৰ আহিছিলে। কিন্তু তথাপিও মই কেইটামান খেলনা কিনিলোঁ আৰু খেলনাকেইটা কিনি আনি দিয়াৰ পাছতহে ল'ৰা বহুত খুশ হৈ গ'ল। তাৰপিছত আমি আকৌ মাৰ ঘৰলৈ গ'লোঁ। মাৰ ঘৰত দুপৰীয়া ভাত পানী খাই ঘৰলৈ উভতি আহিলোঁ।